আজি এটা টিপছ আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ঘৰতে মই চিপছ বনাই খাওঁ বুলি ভাবিলোঁ, এবাৰো মই বনোৱা নাই। তাকে ভাবিলোঁ যে ফাৰ্ষ্ট টাইম ট্ৰাই কৰোঁচোন কেনেকুৱা হয়। আচলতে বহুত ইজি যেন লাগে যে যিকোনো এটা বস্তু বনাবলৈ। ধুনীয়াকৈ ৰেডি কৰি বস্তুখিনি মই ৰ'দত শুকুৱাবলৈ আনিছোঁ। দুই ধৰণৰ চিপছ, এটা হৈছে মছলা দিয়া জ্বলা আৰু এটা হৈছে আংকুল চিপছ, যিটো একদম বগা, মানে অকল নিমখৰ বাহিৰে একো তাত দিয়া নাই। বাকী ৰিজাল্টটো কেনেকুৱা হয় আপোনালোকে চাওক। আৰু এইখিনি বস্তু মই এতিয়া ৰ'দত শুকুৱাই দিম। হাফ বইল কৰি লোৱা হৈছে। ভিডিঅ'টো পিছে উল্টা হৈ গ'ল দেই, এইটো মই পাছতহে দেখিছোঁ, বাৰু একো নাই, বাকী আপোনালোকে চাব। আৰু ফাইনেলি এইটো ৰিজাল্ট হ'ল যে কাগজৰ ওপৰত বইল কৰা সেই চিপছখিনি মই দি দিলোঁ যে, সেইকাৰণে মানে লাগি ধৰিলে, বেছিকৈ শুকাই গ'ল আৰু বহুত বেয়া লাগিলে। তথাপিও মই তেনেকেই ফ্ৰাই কৰি খাই দিলোঁ। আৰু বাকী আপোনালোকৰ কেনেকুৱা লাগিছে জনাব।